ঐ দেখিছ মতো ঐ গাঁৱৰ পৰিৱেশ কেনেকুৱা মজা গোটেইখন চাৰিও দেখে সেউজীয়া আহাহাহাহা কি যে ফিৰফিৰিয়া বতাহ মাৰি আছে ও গাঁৱৰ পৰিৱেশ মজা হ'বতো আকৌ ঐ সিংহাম তই আগে পিছে গাঁৱলৈ ফুৰিবলৈ আহিছ নাই হেই তয়ো ভাল কথা কিছুমান ক দেই ঐ আমাৰ নিচিনা মানুহে গাঁৱত ফুৰিবলৈ আহিবলৈ ক'ত সময় পাবি হয় ঐ ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই টাউনৰ গৰম গৰম অক্সিজেনখিনি খাই থাকোঁতে সময় পাৰ হৈ যায়চোন কেনেকেনো সময় পাম হয় গাঁৱত ফুৰিবলৈ আহিবলৈ ঐ আজি তহঁতৰ লগত ভাল সুবিধা এটা পালোঁ কিন্তু দেই দেখিছ সিংহাম ঐ সেইটো কাৰণে কেতিয়াবা আমাৰ নিচিনা মানুহৰ লগতো ঘূৰিব লাগে সেইটো কাৰণেতো আজি আহিছো তহঁতৰ লগত ঐ মতো এতিয়া ইয়াত কাৰ ঘৰত থাকিবি পিছে খবৰ এটা দিব লাগিছিলে আমি গাঁও আহি পালোহি বুলি খবৰ দি থোৱা আছে তই টেনচনে নলবি আৰু বেছি দূৰ নাই 5 কিলোমিটাৰমান গ'লে পাই যামগে চাগে ঐ মতো ঐ তয়ো ভালকে চিনি নাপাও নেকি মানুহকেইটা ভালকে চিনি পাওঁ কিন্তু বহুত দিন নাই অহা যে ঘৰকেইটাহে অকমান খেলি মেলি লাগিব পাৰে হ'লেও সিহঁতে আগবাঢ়ি আহিব নহয় তেতিয়াহ'লে আমি আহিছো বুলি গম পাবলৈ গুলি এচাটকে ঠাওকে ফুটুৱাই দিওঁ নেকি সেইটো কাম ভুলতো নকৰিবি এখন টাউন বুলি ভাবিছ নেকি ইয়াত এটা গুলি ফুটিব লাগিলে গোটেইখন হৈছৈ লাগি যাব ফটাকানিয়ে সঁচাকে কৈছে নে মিছাকে কৈছে বাৰু কথাটো কোনটো কথা কি কোনটো কথা সেই কেলে তেহেঁতৰ ঘৰলে মটো পাতলো আহিব বুলি কোৱা কথাটো আকৌ তোৰ মানে এতিয়ালৈকে বিশ্বাস হোৱাই নাই সঁচাকে কৈছে আহিলেই বোলে টাউনৰ পৰা গাড়ীৰ পৰা নামিলেহি বোলে আমাৰ গাঁৱত আহি আছে পাবহিয়ে হ'ল চাগে কম্পিটো ফটাকানিয়ে চাবলৈ গ'লে কম মাল নহয় কিন্তু ন আমি গম নোপোৱাকে তলে তলে দেখিছ মটো পাতলোৰ লগত কেনেকে ফ্ৰেণ্ড হৈ গ'ল তো আমি গমেই নাপালো আৰু একেলগে ইমান ঘূৰি ফুৰো যদিও আজিলৈকে মটো পাতলো কথা আমাৰ আগত এটাও উলিওৱা নাই আকৌ নে তোৰ আগত কৈছিলে নি হেই নাই কোৱা ক'ত কৈছেনো কোৱাহেঁতেনচোন গম পালিয়েহেঁতেন কম্পিটো সঁচাকে মোৰ নহয় ন কিবা সপোনহে লাগিছে মটো পাতলোক যে সাক্ষাৎ দেখা পাম ভবাই নাছিলো সপোন নহয় এতিয়া দিঠক আমাৰ গাঁৱলৈকে আহিব সেইটো তই এতিয়া সপোন বুলি নাভাবিবি আৰু সঁচাকে সপোন লগা কথা কিছুমান কেতিয়াবা দিঠকতো হৈ যায় দেই কম্পিটো যা তয়ো ঘৰৰ পৰা ওলাই আহগে যা ময়ো ভাত কেইটামান খাই আহোগে ঠিক আছে যা বেছি দেৰি নকৰিবি কিন্তু ওলাই হালে জালে ফুল চন্দন তুলসী লফা হালে জালে মটো পাতলো পালেহি লগত চিংগাম পুলিছে আওৰাম আমাৰ পাপাই ইমান মৰ্ণিঙতে একদম কুম্ভকৰ্ণ নিদ্ৰা দি আছে যে লোকে সেই সুদূৰ টাউনৰ পৰা আহিয়ে গাঁও পালেহি আমাৰ এইজনা মানে সেই বিচনাৰ পৰা উঠি আহিয়ে চোফাত শুব হৈছেহে ভাত কেইটামান খাই সোনকালে ফটাকানিহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলো মটো পাতলোক চাবলৈ ভাত বনালে নে নাই নে ঠিকনাই নাই পাপা এতিয়া নাক ঘৰ ঘূৰাই শুই থাকিবলৈ সময় নাই উঠা লোকে সেই টাউনৰ মানুহ আহি আমাৰ গাঁও পালেহি জহনী মৰা এই ৰাতিপুৱাই ক'ত মেখেলা ধুই আহিলেগে হয় আৰু মই এই চকুকেইটাই আমনি কৰি থকা কাৰণে চকুকেইটাকহে অলপ আৰাম দিছিলো তই আহিয়ে গোটেইখন হৈছৈ লগাই দিছহি যে এতিয়াও ৰাতিপুৱা হ'বলৈ সময় আছে নে লোকে সেই টাউনৰ পৰা আহি গাঁও পালেহি আৰু টাউনৰ পৰা আহি গাঁও পালেহি কোন আহিছে হয় ইমানো ভয় খাব নালাগে আমাৰ ঘৰলৈ নাই অহা সেই ফটাকানিহঁতৰ ঘৰলৈহে আহিছে যাৰ ঘৰলৈকে নাহক কোন আহিছেনো সেইটোহে সুধিছো মটো পাতলো আৰু লগত সেই সিংহাম পুলিচো আহিছে মটো পাতলো মটো পাতলো আৰু সিংহাম পুলিচ কোন হয় মটো পাতলোক চিনি নোপোৱা কেলে সেই টিভিত কাৰ্টনত ওলাই থাকে যে মটো পাতলো লগত যে ওখকে সিংহাম পুলিচ এটা থাকে সেইকেইটা ফটাকানিহঁতৰ ঘৰত ফুৰিবলৈ আহিছে টিভিত ওলোৱা সেই মটো পাতলো কেইটা ফটাকানিহঁতৰ লগত কেনেকে চিনাকি হ'ল পাপা তুমি এতিয়া ইমান উৰহি গছৰ উৰলৈ থাকিব নালাগে ভাত কেইটামান দিয়া খাই বৈ ময়ো সেই ফটাকানিহঁতৰ ঘৰলৈ যাওঁ মটো পাতলোক এপাক চাই থৈ আহোগে ওচৰৰ পৰা তই অকলে কলে যাও ময়ো যাম সেইকেইটাক টিভিতহে দেখি থাকো সঁচা সঁচিকে মুখৰ আগৰ পৰা এবাৰ চাবলৈ কি মোৰ মন নাযায় নেকি ভাতকেইটা বনালৈ শাক অকমান বনাব লাগিব হাউতকে শাককণ বনাই ভাতকেইটা খাই দুইটা ওলাই যাম বল আৰু সেই ককাৰক নকবি ককাই কেনেবাকে গম পাব লাগিলে ককায়ো চাবলৈ যাওঁ বুলি পকৰতে ওলমিব গলে যাব কি হবনো গোটেই তিনিটা যদি সেই মটো পাতলোক চাবলৈ যাওঁ ঘৰৰ গাহৰিকেইটা হাঁহকেইটা গৰু ছাগলীকেইটা কোনে চাব হা হয়তো সেইটো কথা মই চিন্তাই কৰা নাই নকওঁ বাৰু ককাক যোৱা পাপা যোৱা সোনকালে শাক অকমান বনোৱাগে খাই কৰি দুইটা ওলাই যাম ব'লা তেনেকে চাবলৈ হলে ফটাকানিও কম বস্তু নহয় কিন্তু দেই টিভি চিৰিয়েলৰ মানুহকেইটা আকৌ তাৰ লগত কেনেকে চিনাকি হলগে এতিয়া ঘৰতে মই গুণা গোঠা কৰি থাকি একো লাভ নহব যাওঁ সোনকালে শাককণ বনাই খাই বৈ ওলাই গৈ উৰহি গছৰ উৰটো তাতে ভালকে লওঁগে সঁচাকে কিন্তু দেই ফটাকানি কম বস্তু নহয় চিৰিয়েলৰ মানুহকেইটা আকৌ তাৰ লগত কেনেকে চিনাকি হলগে কাহিনীটো তেহেঁতৰ ঘৰত গৈ ভালকে গমটো ল'ব লাগিব
ঐ মা আহা আমাৰ মাজনীও মানে কেনি নগল ঠিকনা নাই দেই। ঐ ফটাকানি কি আলহী আহি পালেহি নেকি? নাই পোৱাহি এতিয়া অকমান আগত ফোন কৰিছিলে এই গাড়ী পৰা নামি খোজকাঢ়ি আহি আছে বোলে। পাবহি আৰু তই যি ৰকমে চিঞৰ বাখৰখন লগাইছ মই ভাবিছো বোলো আলহী আহি পালেহিয়ে চাগে। ক'তনো বাৰু এদিনীয়া আলহীকেইটা আমাৰ ঘৰখন চিনি পাব। সেই মতো বুলি কোৱাটো আগতে হেনো এইখন গাঁৱলৈ আহিছে। সেইটো কাৰণে গাড়ীৰ পৰা নামি খোজকাঢ়ি আহি আছে বোলে। মোক অকমান আগবাঢ়ি যাবলৈ কৈছে। সেই কথাটোকে ক'বলৈ তোমাক মাতিছিলো। হয় নেকি? যা তেতিয়াহ'লে সোনকালে যা। কেনেবাকে আকৌ আমাৰ ঘৰ বুলিহে বেলেগৰ ঘৰতে সোমালেগে ডাঙৰ কথা হ'ব। টিভি মানুহকেইটা আমাৰ ঘৰলৈ অহাক লৈ এতিয়া কাৰ কিমান চকু জ্বলিব তাৰো ঠিকনা নাই। এতিয়ালে চকু জ্বলিবলৈ সময় আছেগে হপাই। যিবিলাকে গম পাইছে গম পোৱাবিলাকৰ চকু জ্বলিলেই মা। ফটাকানি আলহী আহি পালেহিয়ে নেকি? পাপা তুমি মানে এতিয়া বজাৰ কৰি আহি পাইছাহিহে। আলহী পাবহিয়ে হ'ল। বজাৰ পৰা আহোঁতে ইমান দেৰি কৰি দিলে নে বাৰু? আলহী আহি বোলে সেই গাঁও পালেহি। বাছৰ পৰা নামি বোলে খোজকাঢ়ি আহি আছে। আৰু অকমান টাইম আছে ঘৰে পাবহি আৰু। কেতিয়া বনাম বাৰু মই? তহঁতি মাৰে পিতেৰে কিবা এনেই আবুল তাবুলখন বকি থাক। আলহী থাকিবলৈহে আহিছে, ঘূৰি যাবলৈ অহা নাই নহয়। আহিছে যেতিয়া লাহে দিহে খাব আৰু। হ'লেও পাই ইমান দূৰৰ পৰা আহিছে। আহি ভৰি হাতকেইটা ধুবলৈ দি চাহ তামোল দি পানী ভাতকেইটা উলিয়াই দিবলৈ পালে ভাল লাগে। হ'ব এতিয়াও হ'ব দেচোন। এইটো লৈ যা ইয়াতে চব বজাৰ কৰি আনিছো। এতিয়াও পটাপট বনালে আলহীয়ে সেই জোখৰ টাইমতে খাবলৈ পাব। মই কোৱা গোটেই বস্তুকেইটা আনিলে নে কেনেবাকে আকৌ পাহৰি থাকি আহিলে? আনিছো কেলে পাহৰি থাকি আহিম বাৰু? হয় তই কোৱা গোটেই সোপা বজাৰ কৰি আনিছো। আৰু হেৰি বজাৰত আজি 80 কেজিয়া বৰালি মাছ এটা ওলাইছিলে বুজিছনে? তাৰে 1 কেজি লৈ আহিছো। বাপৰে পাপা ইমান ডাঙৰ বৰালি মাছডাল কোনে আনিছিলে? হয় নেকি? ইমান ডাঙৰ বৰালি মাছডাল ক'ত ধৰিলে আকৌ? হয় ক'ত ধৰিছে ক'ত নধৰিছে সেইবিলাক মই উৰহি গছৰ উৰ বিচাৰি থকা নাই দে। মুঠৰ ওপৰত ডাঙৰ মাছ দেখিছো 1 কেজি লৈছো আৰু আহিছো। যোৱা সোনকালে একদম টিপ টপকে বনোৱাগে। ময়ো আলহী লৈ আহোগে। যা সোনকালে আগবাঢ়ি যা, নহলে আকৌ কেনেবাকে আলহীয়ে সেই আমাৰ ঘৰ পাৰ হৈ গৈ কবা ওলাবগে। পাপা মই যাওঁ বাৰু। তুমি মোক সেই পাণ কেইখিলামান আনিবলৈ কৈছিলা যে মই আনিবলৈ পাহৰিয়ে থাকিলো। আমাৰ ঘৰতে কেইখিলামান পাৰিব লাগিব। তুমি পাৰি থবা দেই, নহলে আকৌ আলহীক মায়ে সেই তামোল পাণ সময়ত দিবলৈ নাপালে ৰুদ্ৰমূৰ্তিহে ধৰিব। ফটাকানি আলহী আহি পোৱাহিয়ে নাই নেকি? মুনুকণ আলহী চাবলৈ তহঁতি মানে পাই গলিহি। তোন আকৌ আনকালে সেই টিভিতে দেখি থাকো। আজি আকৌ আমাৰ গাঁৱলৈকে আহিব, তাকো আমাৰ লগৰ ল'ৰা ঘৰলৈ আহিব, আৰু আমি চাবলৈ নাহিম নে বাৰু? তোন আকৌ অতৰ দিনৰ পৰা সেই টিভিতে দেখি থাকো হৈছিলে। আজি সাক্ষাৎ মানুহকেইটা দেখিবলৈ পাম কেলে নাহিম আকৌ? তহঁতি আহিলি ভালে কৰিলি জাননে? মতো পাতলো এই বাছৰ পৰা নামি খোজকাঢ়ি আহি আছে। ফোন কৰিছিলে অকমান আগবাঢ়ি যাবলৈ কৈছে। বলচোন বল আগবাঢ়ি যাওঁ আমি গোটেইকেইটা। যা আগবাঢ়ি আনিবলৈ গোটেইকেইটা যা, আলহীও দেখি ভাল পাব। আহ তেতিয়াহ'লে কেনেবাকে আকৌ তহঁতৰ ঘৰতো পাৰ হৈ গ'লেগে বৰ ডাঙৰ কথা হ'ব। বল সোনকালে যাওঁ বল। জহনি মৰা ল'ৰা তই সঁচাকে কলি নে মিছাকে কলি? সঁচাকে কৈছো আকৌ। ফটাকানিহঁতৰ ঘৰলৈ আজি মতো পাতলো আহিব বুলি চবেই গম পায়, অকল তুমিহে গম নোপোৱা। হাইকেইটা ফটাকানি কণ পিত আৰু মুনুকণ দেখিছনে নাই? এইপিনেহে আহি আছেচোন। সিহঁতৰ ঘৰলৈ আলহী অহাহেঁতেন তেহেঁতি আহিলেহেঁতেন নে? তোৰে পুতুকণ ফটাকানিহঁতৰ ঘৰলৈ মতো পাতলো অহা কথাটো সি মিছাকে ক'লে নেকি আকৌ? তাকেহে অকমান মোৰো সন্দেহে হৈছেচোন। ফটাকানিহঁতৰ ঘৰততো মতো পাতলো থকাহেঁতেন সিহঁতেতো এনেকে ওলাই নাহে। বতা কোন পিনে যায়? কতা আজি আকৌ বোলে তহঁতৰ ঘৰলৈ মতো পাতলো আহিব। সেই মতো পাতলোকে চাওঁ বুলি ওলাই আহিছিলো। তহঁতিচোন এইপিনেহে কেনিবা যাবলৈ ওলাই আহিলি, অহাটো নহল মানে? ফটাকানি আকৌচোন আজি মতো পাতলো অহা কথা আছিলে। তহঁতি আকৌ ক'লে যাওঁ? মতো পাতলো গাড়ীৰ পৰা নামি খোজকাঢ়ি আহি আছে। আমাৰ ঘৰতো আকৌ চিনি নাপায় নহয়, অকমান আগবাঢ়ি যাবলৈ কৈছে। সেই আগবঢ়াই আনিবলৈ যাওঁ আকৌ। আমিও সেই মতো পাতলোকে চাবলৈ আহিছিলো। ফটাকানিয়ে ক'লে বোলে আহি পোৱাই নাই, বল আগবঢ়াই আনোগে। আমিও বোলো এনে তাতে বহি থকাতকে আগবঢ়াই আনোগে বুলি ওলাই আহিলো। বলক নহলে বৰ্তা লগে ভাগে গোটেই সোপা যাওঁ, মতো পাতলো ভাল পাব। বৰ্তা বলক গোটেইখিনিয়ে আগবঢ়াই আনিবলৈ গ'লে সিহঁতৰ মনটোৱে ভাল লাগি যাব। ফটাকানি আগবঢ়াই আনিবলৈ মাতিছিলে যদি সেই গামোচা এখন লৈ আহিব লাগিছিলে। গামোচাখন পিন্ধাই আগবঢ়াই অনাহেঁতেন আৰু অকমান ভাল পালেহেঁতেন। পুতুকনে কোৱা কথাটো নোহোৱা নহয় কিন্তু দেই। কথাটো ঘৰত থাকোতে মনত নপৰিলেই নহয়, এতিয়া এই কওঁতেহে মনত পৰিছে। নে বৰ্তা ঘূৰিয়ে যাওঁ নি গামোচা এখন আনিবলৈ? নেলাগে এতিয়া এখনে শুভ কামত আহি ঘূৰা ঘূৰি কৰি থাকিব নেলাগে আৰু। মতো পাতলোক ওচৰৰ পৰা লগ পালে গামোচা এখন পিন্ধাম বুলি মই এই কামিজৰ পকেটতে লৈ আনিছিলো। সেইখনকে পিন্ধাই দিম বল। হয় নেকি? ভাল কথা তেতিয়াহ'লে। বলক বৰ্তা আগবঢ়াই আনোগে বলক। সঁচাকে দেই আমিও এখন গামোচা লৈ অহাহেঁতেন বৰ মজা হ'লহেঁতেন কিন্তু। গামোচাখন লৈ আহিবলৈ আগতে আকৌ মনতে নপৰিলে নহয়, এতিয়া এই পুতুকণডালে কওঁতেহে মনত পৰিছে। হ'ব বৰ্তাই পিন্ধাব নহয়, সেইখনে হৈ যাব। চবতকে ডাঙৰজনে পিন্ধাব যেতিয়া আমি বিলাকে নিপিন্ধালে হৈ যাব। বল এতিয়া লেকচাৰ মাৰিবলৈ বাদ দে। এনেকে কথা পাতি লাহে লাহে গ'লে মতো পাতলো আহিব লাগে কেনিবা, গুচি যাবগে কেনিবা। বল পটাপট বল।
ওই মটু আৰু কিমান দূৰ আছে হয় ওই ভৰি চৰি বিষাই গৈছেগে দেই সঁচাকে দেই ও খোজ কাৰোতে কাৰোতে ভৰি চৰি বিষাই গৈছেগে আৰু কিমান দূৰ আছে হয় মটু আকৌচোন কোনোবা আগবঢ়াই নিবলৈ অহা কথা আছিলে ও সেইকেইটাও দেখা দেখিয়ে নাই যে তহঁতিও কোচ কাম নাইকিয়া মানুহ দেই এইকণ খোজ কাৰোতেনো ভৰি বিষাই যায় নে পালোহি আৰু বেছি দূৰ নাই হাই যে আহি আছে ল'ৰাকেইটা দেখিছ ঐ সেইকেইটাই আমাক আগবঢ়াই নিবলৈ আহিছে ঐ আগবঢ়াই নিবলৈ অহা মানুহ পালেহিয়ে যেতিয়া ইয়াতে অকণমান ৰখিয়ে দিওঁ নেকি বৰ বিষাই গৈছে ভৰিকেইটা সিহঁত অহালৈকে ৰখি দিওঁ নহ'লে মটু হয় নেকি ৰখিয়ে দিওঁ আৰু তেতিয়াহ'লে তহঁতৰ ভৰি বিষাইছে যদি দেখিছ নাই কেনেকে গামোচা চামোচা লৈ আহিছে আমাক পিন্ধাবলৈ আমাক মানে মোক পিন্ধাবলৈ আনিছে হপায় তোকে পিন্ধাবলৈ আনিবতো নাকো তোৰ নামটোহে চবতকে আগত ওলাই মটু তাৰপিছতহে মোৰ নামটো ওলাই গতিকেলৈ তোকে পিন্ধাবলৈ আনিছে পিন্ধিবি ইয়াতে ৰখি দে ৰ জাহা তাহা কথা বকি নাথাকিবি পালেহিয়ে দেখিছ নাই শুনিবই কেনেবাকে ৱেলকাম মটু পাতলু পালাহি নে কোনোমতে ভগৱানৰ আশীৰ্বাদত যেনে তেনে পালোহি দেই আৰু সিংঘাম পুলিচ তোমালে ৱেলকাম সকলো ভালে আছে নহয় সিংঘাম আছে সকলো একদম টিপ টপ হৈ আছে মই থকা অৱস্থাত ক'ত গণ্ডগোল হ'ব হয় কিবা কিবি খেলি মেলি হ'লে ডাইৰেক্ট খিচিউকেহে দিম আৰু হেবেলি তই এতিয়া ইয়াত আকৌ ফূৰ্তিতে খিচিউ কৰি নিদিবি পাপা কি চাই আছা দিয়া আকৌ গামোচাখন পিন্ধাই দিয়া বত্তা ৰখি থাকিব নালাগে আৰু ৱেলকাম জনাওঁতে হিচাপ মতে গামোচাখন পিন্ধাব লাগে বত্তা ৰখি চাই থাকি লাভ নাই আৰু তেতিয়া গামোচাখন পিন্ধাই তেতিয়া আদৰি নিব লাগে আৰু ৰ পিন্ধাইছো তেতিয়াহ'লে মটু পাতলু আৰু সিংঘাম ইয়াত ৰখি থাকি লাভ নাই আৰু যাব লাগে ফটাকানি বল মটু পাতলু ডাঙৰীয়া তেতিয়াহ'লে আহক আৰু আমাৰ ঘৰলে ব'লা ফটাকানি ব'লা ল'ৰাহেঁত বল ফটাকানি আজি মই তহঁতৰ ঘৰতে থাকিম দেই ঘৰলে নাযাওঁ থাকিবি মটু পাতলু নোযোৱালৈকে তহঁতি গোটেইকেইটা আমাৰ ঘৰতে থাকিবি গোটেই গাঁওখনত মটু পাতলু ঘূৰাব লাগিব নহয় মটু পাতলুক অকল গাঁৱত ঘূৰালে নহ'ব দেই আমাৰ গাঁৱৰ প্ৰত্যেকৰ ঘৰে ঘৰে ঘূৰাব লাগিব ঘূৰিম তোমালোকে সেইটোক লৈ টেনচনে নল'বা তোমালোকৰ গাঁৱৰ প্ৰত্যেকৰ ঘৰে ঘৰে ঘূৰা কি প্ৰত্যেকৰ ঘৰে ঘৰে এনিশা থাকিও আহিম বহু দিনৰ ছুটীত আহিছো নহয় গাঁৱত ঘূৰিবলৈ আহিছো যেতিয়া বেগেত যোৱাত নাই কিন্তু হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা মাৰি লগতে কমেণ্ট এটা মাৰি দিবলৈ অকণমানো নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিকলিং কৰি এবাৰ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে